এই গৌতম তেজপুৰ জানা তেজপুৰ উঠ 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 এই তেজপুৰ যাবি নাই উঠ উঠ জলদি উঠ এইফালে আমাৰ গগৈ এইফালে আমাৰ বৰুৱা এইফালে আমাৰ দেউৰী আছে নে নাই নে এক্সিষ্ট কৰে নে নকৰে নে গমেই নাপায় আমাৰ এইফালে গগৈ এতিয়া যাম তেজপুৰলৈ কিন্তু আমাৰ গাধাকেইটা উঠাই নাই এতিয়ালৈকে বৰ্তমান হাই হেল্ল' নমস্কাৰ গুড মৰ্ণিং ৱেলকাম বেক টু মাই ইউটিউব চেনেল বৰ্তমান বহি আছোঁ ইয়াতে তেজপুৰ যাম বুলি আমাৰ ৰাতিপুৱা হুলস্থুল দিছে এইকেইটাই একচুৱেলি কেছটো কি আছে আজি বৰষুণ দি দিলে চ' আমাৰ প্লানিংবোৰ মানে চব ইয়াতে স্তব্ধ হৈ গৈছে এতিয়া বাকী আমাৰ মানে আৰ্মি ভাই শুই আছে একচুৱেলি আমাৰ দুটা কালি টোপনি নালাগিলে ৰাতি অসুবিধা হ'ল মানে বিচনাবোৰ চেঞ্জ হ'লে কেতিয়াবা টোপনি নালাগে তো সেইটো কাৰণে কালি টোপনি লগা নাছিলে চ' হোৱা নহ'ল এই ৰাতিপুৱা টাইমত অকণমান শুলোঁ ভালকৈ তাৰপিছত ইহঁতকেইটা পূৰা সোনকালে শুই গ'ল তো হুলস্থুল মাৰি আছে এতিয়া ইগল আহিছে কিবা আহিছে তেজপুৰ যায় বোলে ভাইৰ আমনি দিছে আৰু যাবলৈতো ঢেৰ প্লান আছিলে গোটেই মাজুলীখন আজি ঘূৰিম বুলি ভাবিছিলোঁ যিমানখিনি পাৰোঁ কিন্তু এতিয়া বৰষুণটোৱে কালিৰ পৰা মানে আমাক লগ নেৰা হৈছে মানে এতিয়া নাও চলালোগে সিহঁতি শুই থাকোঁতে গ'ল নাও চলালোগে কেনেকুৱা লাগিলে মজা লাগিলে কিন্তু বহুত দ আছে বুলি কৈছে এই মাছ আছে বে এতিয়া মানে একচুৱেলি বৰষুণো দি থাকিলেও কিন্তু এইডোখৰ পৰা বহি পিনে মানে ভিউটো চাই ভাল লাগিছে মানে একদম ধুনীয়া আৰু চাংঘৰ ওপৰৰ পৰা আমি কি বুলি জোগাই আছিলোঁ নাপায় নহয় ৰাতিপুৱা দিয়ক আপোনালোকক মই মৰ্ণিং ভিউটো দেখাইছোঁ ইয়াত বৰষুণ দি আছে হ'লেও ওলাই নাযাওঁ ওপৰৰ পৰাই দেখাইছোঁ আপোনালোকক কালি আহি মানে পূৰা ডিচিপ্লিনত জোতা চোতা আছিলে এতিয়া চাওক জোতাৰ অৱস্থা চেণ্ডেলৰ অৱস্থা এইপিনে এখন খতম এইপিনে মৰ্ণিং একদম চালিয়া একদম ধুনীয়া ভিউটো ভাল লাগিছে ভালেই বৰষুণটোহে আৰু এয়া বৰষুণ দি আছে এইপিনে ইহঁতে তাতে চাগে নাও চলালে ক'ত চলালে নাওখন এইখন নেকি বাৰু এয়া ৰখি থকাখন নে চলাব পাৰি কোনে অকলে চলালে নে কোনোবা আছিলে মই জানো মৰ্ণিং একদম ভাল লাগিছে জেগাডোখৰ থাকি এনেই ভালে লাগিলে কিন্তু আৰু বৰষুণটোহে আজি অকণমান জেং কৰি দিলে নহ'লে ইমান টাইম চাগে আমি ওলাই গ'লো হ'লে আৰু মেইন কেছটো কি হৈ গ'ল মানে ইয়াতে চবে মানে এতিয়া ভিতৰতে পৰি আছে আৰু মোবাইল লৈ দেখিছে না জাবৰা ব্ৰাছকেইডাল আনিছে কিন্তু কলগেট কোনো অনা নাই ইয়াতে মেইন কেছটো সেইটোৱে চাংমাই দা ৰাধনী দা এইপিনে গোবৰ আমাৰ একদম পূৰা গেঞ্জি চেঞ্জি ওলাই এই ৰমজান ভাই এতিয়া বিলটো পূৰা ভাল লাগিছে অকণমান সুবিধা অকণ যদি পাওঁ নাওটো চলাম আমাৰ আৰ্মি ভাই মই এতিয়া অলপ বটিং কৰি চাওঁ বুলি ভাবিছোঁ কিন্তু এতিয়া অনুমতিটো দিয়া নাই আৰু যদি দিয়ে ভাল লাগিব নিশ্চয় ভাল লাগিব এতিয়া এইখন ইয়াতে আৰু নাও এখন আছে তাতে এতিয়া চাওঁ যদি দিয়ে আপোনালোকক দেখাই আছোঁ হেৰি আপোনাৰ পাৰ্মিশ্যনটো পাই গ'লোঁ তো অকণমান বুটিং কৰিলোঁ কিন্তু দুইটাও নাজানো আমি অলপ ট্ৰাই এটা মাৰিম সাঁতুৰিব জানো বাৰু সেইটো কাৰণে ইমান চিন্তা কৰা নাই এতিয়া আমাৰ আৰ্মি ভাইয়ে ফাৰ্ষ্টে ট্ৰাইটো মাৰিব বঠা সেই পাতে এই বাঁহৰ সেইডালে আৰু বঠাপাত এতিয়া নাওখন মেলিছে এতিয়া বহু আমাৰ ভাই যি টামিছোঁ ইমান দেই উঠিছোঁ আৰু জেগাতে সেইটো মই বহি লওঁ নহ'লে ফটো মাৰিম এই বঢ়িয়া আমাৰ ভাই কেনেকুৱা অনুভৱ ফাৰ্ষ্ট টাইম নে আগতো কৰিছা ফাৰ্ষ্ট টাইম এইটো একদম মানে একেবাৰে মানে প্ৰথমবাৰ ট্ৰাই আপোনালোকে দেখিবলৈ পাইছে ইয়াতে মজা মানে আৰু ইয়াত কিন্তু মাছ হ'ব কিন্তু দেই ধুনীয়া ভাল লাগিছে নৌকা বিহাৰ কৰি দিছোঁ
এইপিনে মাৰা আকৌ হাই চুকলৈ যাম ন সুন্দৰ পৰিৱেশ ইয়াতে মানে আমি হিলা হিলি কৰিবলৈ অকণমান অসুবিধা হৈছে একচুৱেলি দুইটাও নতুনটো তো মই এইপিনে বহি দিছোঁ এইপিনে আমাৰ থকা জেগাডোখৰ আছিলে তাতে ইয়াৰ পৰা প্ৰায় ভিউটো ধুনীয়া লাগিছে গোটেই ঘৰৰ পৰা আপোনালোকক অলপ দেখাই দিওঁ ভিউটো ঘৰকেইটা কেনেকৈ আছে ভালকৈ দেখিব এইপিনে আমাৰ ভাই ফটো মৰাত ব্যস্ত বহুত দফা আহিলোঁ দেই আমি এতিয়া বুকিংটো কৰিলোঁ বাৰু অলপ আৰু অকণ কৰিব মন থাকিলে এতিয়া চাহ খাই আছে ঘৰতে সেই তাতে চাহটো খাবলৈ আমি যাওঁ যদি আকৌ এবাৰ সুবিধা পাওঁ তেতিয়া আকৌ এবাৰ বুকিং কৰিম আমি এতিয়া চাহটো খাবলৈ গৈ আছোঁ আমাৰ কাৰণে ৰখি আছে এতিয়া আমি ওলাইছোঁ অকণ এইটো খানা অকণ খাব যাওঁ মানে ভাতটো খাবলৈ যাওঁ এই আমাৰ লগৰ এজনৰ ঘৰত মাতিছে ফ্ৰীতে খাবলৈ পাম পইচা পাতি নাইকিয়া আছে সেইকাৰণে ওলাইছোঁ আৰু এতিয়া খানা খাবলৈ ল'ৰাবোৰ কেনেকুৱা এক্সাইটেড নে উৰা দিম ন এতিয়া গৈ তো চাই থাকক গৈ আছোঁ আমি হেল্ল' নমস্কাৰ গুড মৰ্ণিং ৱেলকাম বেক টু মাই ইউটিউব চেনেল এতিয়া আমি খাবলৈ বুলি ওলাই আহিলোঁ জেগাৰ পৰা তো ইয়াতে অকণমান খাই বৈ আমি ঘৰলৈ এতিয়া উলি যাম আৰু আজি তো বিশেষ হয়তো আপোনালোকক দেখাব নোৱাৰিলোঁ হ'লেও এডজাষ্টটো কৰিব আৰু তাৰপিছত এক্সপিৰিয়েঞ্চ ভাল লাগিলে ন এতিয়া ইয়াতে কি অৰ্ডাৰ দিছে লোকেল তাকে ইয়াতে খাই বৈ তাৰপিছত ঘৰলৈ গৈ থাকিম আৰু লাহে লাহে খানা আমাৰ আহি গ'ল এইকেইটা সদায় খোৱাতে বিজি থাকে আৰু আগতীয়াকৈ এইপিনে এই হ'লে তাত অকণমান দূৰত এখন আজি ভঙা আছে বুলি কোৱাৰ কাৰণে নৰ্মেল একদম ঘৰুৱা খাদ্য মজা খাই বৈ ওলাই দিলোঁ আমি ইয়াতে ভাল লাগিলে খাদ্যটো বৰ ধুনীয়া 130 লৈছিলে আপোনাৰ মাংসহেঁতি আমি ব্ৰইলাৰ খালোঁ তাৰপিছত তোমাৰ মানে খাদ্যটো ঘৰুৱা খানা সেইকাৰণে ভাল লাগিলে আপোনালোকে আহিব পাৰে এইটো মাজুলী কিটচেন বুলি আছে এইটো আপোনাৰ গড়মৰা সত্ৰৰ ওচৰতে তো আপোনালোকে আহিলে ইয়াতে ধুনীয়া 130ত আপোনালোকে ধুনীয়া খাদ্য খাই যাব পাৰিব ইয়াতে খাদ্যৰ ৰিভিউ কেনেকুৱা মজা লাগিলে হয় নাই মানে বঢ়িয়া সুন্দৰ আহিলোঁ এতিয়া খন্তেক বিৰতি লোৱাইছোঁ অকণমান ইয়াতে এতিয়া বৰ্তমান আমি হেৰি খজুৱা পালোঁগৈ খজুৱা বুলি কয় ন জেগাডোখৰ খজুৱা পাইছোঁহি বুলি কৈছে ভালে লাগিছে কিন্তু বৰষুণটো আজিও পালোঁ বাটত একো নাই মই পূৰা ভিজি গ'লোঁ তাৰপিছত এতিয়া খন্তেক ব্ৰেক লোৱা হৈছে তাৰপিছত গৈ থাকিম লাহে লাহে চাই থাকিব ফাইনেলি ধেমাজি পালোঁ ইয়াৰ পৰা আমাৰ চিলাপথাৰলৈ প্ৰায় 30 কিলোমিটাৰমানে আছে আৰু বেছি টাইম নালাগে তো ইয়াতে চাহ একাপ খাওঁ বুলি ৰখি দিলোঁ আৰু ভাগৰ লাগিছে একচুৱেলি বহুত টাইম হ'ল বাইক চলাই থকা তো চাহ একাপ খাওঁ মই আছোঁ তোমাৰ